হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকৰ কাৰণে এটা বহুত ইণ্টাৰেষ্টিং এপছৰ ৰিভিউ লৈ আহিছোঁ আৰু এপ্লিকেশ্যনটো মই ভাবোঁ আপোনাৰ বহুত হেল্পফুল হ'ব। এই এপ্লিকেশ্যনটো মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, ফাইনেলি মই পাই গ'লোঁ। মই আজি জনাব বিচাৰিম এই এপ্লিকেশ্যনটো আপুনি কেনেকৈ ইউজ কৰিব। যদি এপ্লিকেশ্যনটো আপোনাৰ ভাল লাগে তেন্তে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, ডাউনলোড কৰি ল'ব পাৰিব। এই এপ্লিকেশ্যনটোৱে আপুনি আপোনাৰ ফোনৰ ভলিউম নিজে ছেট কৰি ল'ব পাৰিব। আৰু যদি বুজা নাই, আহক মই মোৰ নিজৰ ফোনৰ স্ক্ৰীণত আপোনাক লৈ যাওঁ। ভলিউম লক ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰি ল'ব। তাৰপিছত এই এপ্লিকেশ্যনটো আপুনি এনেদৰে দেখিবলৈ পাই যাব। ৰিং, এলাৰ্ম, মিউজিক, ভইচ কল, এইখিনি গোটেইখিনি ভলিউম আপুনি নিজৰ মতে ছেট কৰি ল'ব পাৰিব। আপুনি মাজৰ এই লকত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ভলিউমটো নিজৰ মতে ছেট কৰি ল'ব পাৰিব। বঢ়াব পাৰিব, কমাব পাৰিব। আপোনাক যদি 100% লাগে তেতিয়াহ'লে 100% আপুনি লক কৰি ল'ব। যদি 50% লাগে তেতিয়াহ'লে 50% আপুনি লক কৰি ল'ব। মই এতিয়া ভলিউম বুটাম ইউজ কৰিছোঁ, কিন্তু 50% ৰখি গৈছে। সেইটো আপুনি নিজৰ মতে এনেকৈ চুৱাইপ কৰি পেলাই ছেভ কৰি ল'ব পাৰিব। তাৰপিছত আপুনি এলাৰ্মটো তেনেকৈ আপোনাৰ মতে ছেভ কৰি ল'ব পাৰিব, মিউজিকটো ছেভ কৰি ল'ব পাৰিব, ভইচ কলো ছেভ কৰি ল'ব পাৰিব, আৰু ব্লুটুথৰ চাউণ্ডটো আপুনি ছেভ কৰি ল'ব পাৰিব। যোনবিলাকে বৰ বেছি এটা ভলিউম নিবিচাৰে নিজৰ ফোনত, তেতিয়াহ'লে তেওঁলোকে এনেকৈ ভলিউমটো আপুনি ছেভ কৰি ল'ব পাৰিব। মই এতিয়া আপোনাৰ ফোনৰ স্ক্ৰীনৰ ছেটিংছত গৈ দেখাই দিম। চাউণ্ডত গৈ দেখাই দিম আপোনাক মই বঢ়োৱাৰ পিছতো সি 50%ত অট'মেটিকলি গুচি আহিব। চাওক, মই বঢ়াই দিছোঁ, কিন্তু অট'মেটিকলি 50%ত চাউণ্ডটো গুচি আহিছে। বহুত ইণ্টাৰেষ্টিং এপ্লিকেশ্যন হয়, আৰু মোৰ মতে সকলোৰে কাৰণে এই এপ্লিকেশ্যনটো বহুত কামত আহিব। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল তেন্তে ফটাফট লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।